আমি এই 4 মাহতে আখৰে আখৰে পালন কৰিছোঁ। 5টা গ্যাৰেণ্টি যিহেতু দিয়া হৈছিলে, আজি এই 4টা মাহতে সম্পূৰ্ণকৈ আমি দিবৰ কাৰণে যেটো এটা মানে কি কয় কাৰ্যসূচী লৈছোঁ। পৰ্যায়ক্ৰমে প্ৰতিটো আমাৰ BTC সমষ্টিত আজি আমাৰ এই ধৰণৰ কাৰ্যসূচী লৈ আমাৰ হিতাধিকাৰীসকলক এই ধৰণৰ আমাৰ গ্যাৰেণ্টিৰ যিখিনি সুবিধা, ইয়াৰ চেক বিতৰণ কৰা, মাটি পাট্টাৰ কাগজ বিতৰণ কৰা, এইবিলাক কাম এতিয়া চলি আছে। আমাৰ কথাটো হ'ল যে আমি 3টা মূল মন্ত্ৰ লৈ পেলাই কাম কৰি আছোঁ। এই মূল মন্ত্ৰটো হ'ল যে কমিটমেণ্ট, তাৰমানে প্ৰতিশ্ৰুতি দিয়া, পাৰফৰ্মেন্স তাৰমানে কাৰ্যকৰী কৰা, আৰু ফুলফিলমেণ্ট তাৰমানে পূৰণ কৰা। আমাৰ কমিটমেণ্ট, পারফরমেন্স এন্ড ফুলফিলমেন্ট, কথা দিয়া, কথাটো কার্যকরী করা আৰু পূরণ করা, এই নীতিৰে আজি আমি কাম কৰি আছোঁ আৰু অদূৰ ভৱিষ্যতো আমি কাম কৰি আছোঁ। এই 4টা মাহতে ইমান ডাঙৰ এটা আঁচনি ৰূপায়ণ কৰিব পাৰা, 5টা গ্যাৰেণ্টিৰ কাৰণে হিতাধিকাৰীসকলক বেনিফিট দিব পাৰা, এইটো চৰকাৰ চলোৱাৰ এটা ডাঙৰ সফলতা বুলি মই ক'ব খোজোঁ। আৰু এইটো একমাত্ৰ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ কাম কৰা যিটো ইচ্ছা শক্তি আৰু নিজৰ কথাৰ প্ৰতি মূল্য ৰখা যিটো কমিটমেণ্ট, সেইটো আজি মানে পূৰণ কৰিব পৰা তেখেতৰ এটা শক্তি আছে, তেখেতৰ এটা মানে কি কয় নীতি আছে। ইয়াৰ কাৰণেহে আজি বাস্তৱত এইটো পূৰণ কৰিব পৰাটো সফল হৈছে। গতিকে আজি ইমান ডাঙৰ এটা হাজাৰ হাজাৰ লাখ লাখ ৰাইজক উপকৃত কৰিব পৰা ধৰণৰ আঁচনি, আজি শিৱৰ আমাৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম, BTC শিৱৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ দ্বাৰা দি আমাৰ ৰাইজে যে উপকৃত হ'ব, ৰাইজক যে উপকৃত কৰা হৈছে, ইয়াৰ কাৰণে নিশ্চয়কৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক আমি ধন্যবাদ দিব লাগিব। BPFৰ প্ৰত্যেকজন কৰ্মীক, প্ৰত্যেকজন নেতাক আমি ধন্যবাদ দিব লাগিব। BTC গভৰ্ণমেণ্টৰ প্ৰত্যেকজন বিষয়াসকলক, আমাৰ যিসকল EM MCLA আছে তেখেতসকলক ধন্যবাদ দিব লাগিব। মই ভাবোঁ এই ধৰণৰ আমাৰ অসহায়, এই ধৰণৰ আমাৰ নিৰীহ, এই ধৰণৰ আমাৰ যিবিলাক মানে গৰীব দুখীয়াসকল আছে, মানে আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি সুযোগ সুবিধা আজি ন্যূনতম হ'লেও আমি দিব পাৰিছোঁ, সঁচাকৈ এইটো এটা শলাগ ল'ব লগা এটা বিষয়। আজি চৰকাৰখনে সঁচাকৈ জনকল্যাণমূলক এটা নীতিৰে কাম কৰি আছে আৰু ৰাইজৰ কাৰণে কাম কৰি আছে। আহি থকা দিনবিলাকতো আমাৰ এই আঁচনি চলি থাকিব, আমাৰ সংখ্যাও বাঢ়িব, আমাৰ থকাৰ সংখ্যাও বাঢ়িব, আৰু সেইটো আমাৰ আগন্তুক আমাৰ যিটো 5 বছৰলৈকে যিটো চৰকাৰ, সেই 5 বছৰ আমাৰ চৰকাৰ চলি থকা সময়ত প্ৰত্যেক বছৰে এই ধৰণৰ আঁচনিখন আমি ৰাইজৰ নামত উৎসৰ্গা কৰিম, ৰাইজৰ নামত আমি মানে এই মানে কি কয় আমাৰ কাৰ্যসূচী, আমাৰ এই আঁচনিটো আমি ৰূপায়ণ কৰিব পাৰিম।